শ্ৰদ্ধা ৰাইজ মোক হঠাৎ এই অনুষ্ঠানত ভাগ ল'বলৈ মাতিলে মই আহিয়েই দিব্যজ্যোতিয়ে অকণমান পিছফালে লৈ গৈ পেলাই ক'লে আমাৰ উদ্যোক্তাসকল আছে গোটেই কৰ্মকৰ্তাসকল দাদাই যিবিলাক মোক চেলেং পিন্ধাইছিলে এই স্মৰণিকা দিছিলে এই সকলোখিনি এই আমাৰ ষ্টেজৰ বেক চাইডে লৈ গ'ল মই বোলো ষ্টেজৰ বেক চাইডে লৈ গৈছে মোক ধুলাই দিব নেকি বাপ কাৰণ গোৱালগাঁৱৰ ডেকা ল'ৰা ভালত ভাল বেয়া একেবাৰে জমকাৰ তাৰপৰা মোক ক'লে বোলে হেৰি নহয় দাদা আমি এই বছৰৰ পৰা এখনি আকস্মিক বক্তৃতাৰ আয়োজন কৰিছোঁ গতিকে আজি এই বছৰ আৰম্ভ কৰিছোঁ আৰু আপুনি শুভ উদ্বোধন কৰি দিব লাগে প্ৰথম আকস্মিক বক্তৃতাৰ বক্তা আপুনিয়ে হ'ব লাগে ভাল লেখাত পেলালা দিয়া তাৰপিছত মই পাই নাপায় তেওঁলোকৰ ৰাইজৰ অনুৰোধ ৰক্ষা কৰি পেলাই মই পিছফালে এটা কলহত কিছুমান কাগজৰ টুকুৰা ভৰাই থৈছে তাৰপৰা মই এটা টানিলোঁ টিকেট এটা টানি পেলাই দেখিলোঁ বা কি ধুনীয়া বিষয়বস্তু কৈছে গাটো একেবাৰে বালিয়া লাগি গৈছে গোলপীয়া লাগি গৈছে এতিয়া মই যিটো বিষয়বস্তু পালোঁ অলপ দেৰি আগত দিন নম্বৰ এই ষ্টেজৰ বেক চাইডে সেই বিষয়বস্তুটোৰ ওপৰত মই এটা আকস্মিক বক্তৃতা কৰি পেলাই আজিৰ এই আকস্মিক বক্তৃতা উন্মোচন কৰিম বুলি ঘোষণা কৰিলোঁ আজি মোৰ ভাগত যিটো বস্তু পৰিছে মোৰ ক'বলৈ লাজেই লাগিছে আজি মোৰ ভাগত যিটো বস্তু পৰিছে এইটো বস্তু সকলোৱে ভাল পায় ডেকা ল'ৰাবিলাকে বহুত ভাল পায় আজিকালি বুঢ়াবিলাকেও ভাল পোৱা হৈছে আজি মোৰ ভাগত যিটো বিষয়বস্তু পৰিছে সেইটো বস্তু হৈছে ছোৱালী এবিধ দুঠেঙীয়া ঘৰচীয়া প্ৰাণী ছোৱালী ক'লা বগা ৰঙা নীলা হালধীয়া বহুত থাকে এই ৰঙা নীলা হালধীয়াবিলাক বিউটি পাৰ্লাৰ গৈ কৰি দিব পাৰে ছোৱালী আকাৰ ছোৱালী ওখ চাপৰ লেৰা লেৰেলি গেৰা গেৰেলি চেপেটা চেপেটি বহুত থাকে ছোৱালী একোটা দীঘল চুলি থাকে আজিকালি ছোৱালীবিলাকে ফুপতে চুলিবিলাক কাটি পেলায় তাকে দেখি আজিকালি ডেকা ল'ৰাবিলাকে চুলি ৰাখিবলৈ লৈছে এইটো কিন্তু ছোৱালীবিলাকৰে কেদি ছোৱালী একোচা ধুনীয়া চেলাই উৰি আছে আজিকালি ছোৱালীবিলাকে চেলাইবিলাক প্লাগ কৰি উঠাই পেলায় এইদৰে চেলাই উঠাই দিনত ৰাস্তা দি খোজকাঢ়িলে চকুকেইটা পিটপাক মাৰি থাকে কাৰণ ৰ'দত চকুকেইটা আমনি পায় কাৰণে চকুকেইটা পিটপাক মাৰি থাকে এইদৰে পিটপাক মাৰি থাকোঁতে ডেকা ল'ৰাবিলাকে তেওঁলোকে চকুটি পায় বুলি ভাবে ছোৱালী বিভিন্ন ধৰণৰ অলংকাৰ পিন্ধে যেনে হাতত খাৰু ডিঙিত মণি কাণত কাণফুলি তাকে দেখি আজিকালি ডেকা ল'ৰাবিলাকেও কাণফুলি পিন্ধিবলৈ লৈছে এইটো কিন্তু ছোৱালীবিলাকৰে কেদি ছোৱালীৰ মনটো বৰ কোমল ছোৱালীৰ মনটো বৰ উদাৰ কপাহৰ দৰে কোমল কহুৱাৰ দৰে কোমল ছোৱালীয়ে কাৰো কথা পেলাব নোৱাৰে সেইকাৰণে আজিকালি এজনী ছোৱালীয়ে একেলগে এইদৰে 10-12জনক ভাল পাই থাকোঁতে একেখন চিঠিকাত ফটোষ্টেট কৰি 10-12জনলৈ বিলাই দিব পাৰে ছোৱালী বৰ ইকনমিক মাক দেউতাকৰ টকা পইচা খৰচ হয় বুলি একমাত্ৰ ছোৱালীয়েহে চিন্তা কৰে সেইকাৰণে আজিকালি ছোৱালীয়ে বেছি কাপোৰ নিপিন্ধে কম কাপোৰ পিন্ধে বেছি কাপোৰ পিন্ধিলে বেছি টকা খৰচ হ'ব কম কাপোৰ পিন্ধিলে কম টকাতে হৈ যায় ছোৱালীৰ কথা ক'লে এখন ৰামায়ণ বা মহাভাৰত হ'ব গতিকে ছোৱালীৰ বক্তব্য ইমানতে সামৰণি মাৰিলোঁ এতিয়া আপোনালোকৰ একান্ত বাদ্য ছাত্ৰ অতুল পাচনি 3য় মান শ্ৰেণী ক শাখা ৰোল নম্বৰ 17